Hi everyone, নমস্কাৰ মই মাইনা গগৈ অলংকাৰ মই মাইনা ইউটিউব চেনেলটোলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ আপোনালোকৰ মাজলৈ নতুন নতুন গহনা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকক কালেকশ্যনখিনি ভাল লাগিব। সো আপোনালোকে মোৰ গহনাখিনি যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো দেৰি নকৰোঁ, আহক দেখুৱাবলৈ আৰম্ভ কৰোঁ। খুব ধুনীয়া এটা গল্প এটা ইয়াত দেখিছে, খুবেই মৰম লগা হয়। বেক চাইডে টাৰ্চেল থাকিব, এইটো ৰেড কালাৰ, খুব ধুনীয়া দেখিছেনে, এনেকৈ পাত থাকিব এইটো। আৰু ইয়াৰে যিটো ইয়েৰিংছ থাকিব, ইয়েৰিংটো আপোনালোকে এনেকৈ হেংগিঙত পাব, খুবেই ধুনীয়া। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। প্ৰাইচ থাকিব অনলি 1250 টকা। ইয়াৰ কালাৰ অপশ্যন মই দেখুৱাই দিছোঁ। ইয়াৰে ছেকেণ্ড কালাৰটো চব ব্লু কালাৰ, খুব ধুনীয়া এটা কালাৰ ব্লু। প্ৰত্যেকৰে ইয়েৰিংটোৰ হেংগিঙে থাকিব। চ' ইয়েৰিংটো আপোনালোকক নেদেখুৱাওঁ, আপোনালোকে মোক হোৱাটছআপ কৰিব, মই আপোনালোকক ডেফিনেটলি দেখুৱাই দিম। খুব ধুনীয়া এটা ব্লু কালাৰ আৰু এইবোৰ ষ্টোন ৱৰ্ক কৰা হয়। ইয়াৰ 3 নম্বৰ কালাৰটো দেখুৱাইছোঁ, খুব ধুনীয়া হয়। এইটো চব 3 নম্বৰ কালাৰটো বিৰাট মৰম লগা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। ইয়াৰে শেষৰটো কালাৰ হ'ব হোৱাইট, খুব ধুনীয়া এটা কালাৰ, বগা। ভাল লাগিলে জনাই দিব, খুব ধুনীয়া হয়। বেলেগ কালেকশ্যন আপোনালোকক দেখুৱাওঁ। এইবাৰ দেখুৱাইছোঁ হেণ্ডপটা, খুব ধুনীয়া এটা মাল্টি কালাৰৰ হেণ্ডপটা, চব বিগ চাইজৰ থাকিব। চিলনিখিনি এনেকৈ ঘিচিমনি থাকিব আৰু বেক চাইডে টাৰ্চেলো থাকিব। আৰু ইয়াৰে যিটো ইয়েৰিংছ থাকিব এনেকৈ টপত থাকিব, বিৰাট ধুনীয়া। আৰু এই যিটো হেণ্ডপটা আছে ইয়াৰ প্ৰাইচ থাকিব 1450 টকা, 1450। ইয়াৰে ছেকেণ্ড কালাৰটো চব ফিৰোজা আৰু ব্লু কালাৰ কম্বিনেশ্যন, বিৰাট ধুনীয়া। ফিৰোজা কালাৰটো কিন্তু অকণমান লাইট কালাৰ আহিব দেই। ইয়াৰে বহুতকেইটা কালাৰ আছে, মই দেখুৱাই দিছোঁ। এইটো হ'ব ব্লেক কালাৰ, খুব ধুনীয়া। এনেকৈ চিলনি গেপিঙতে থাকিব। চিলনি বেলেগ লাগিলে আপোনালোকে মোক হোৱাটছআপ কৰি জনাব। চিলনি আপোনালোকে বেলেগ পাই যাব, সেইটো চাৰ্জ খালি বেলেগ থাকিব। আৰু এইটো হ'ব ৰেড এণ্ড ব্লেক কালাৰ, খুব ধুনীয়া। প্ৰত্যেকটো কিন্তু ষ্টোন ৱৰ্ক কৰা হয় দেই, এইটো ষ্টোন ৱৰ্ক। দ্য নেক্সট কালাৰটো হ'ল ব্লু কালাৰ আৰু প্ৰাইচ থাকিব অনলি 1450, 1450 টকা। ইয়াৰে শেষৰটো কালাৰ হ'ল হোৱাইট কালাৰ, এইটো। চ' ভাল লাগিলে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিবলৈ নাপাহৰিব। এইবাৰ দেখুৱাইছোঁ বিগ চাইজৰ ডুগডুগি, চব খুব ধুনীয়া এটা বিগ চাইজৰ মাল্টি কালাৰ ডুগডুগি। আৰু চিলনিখিনি এনেকৈ থাকিব, ঘিচিমনি মাজে মাজে গল্ডেন মণি, বেক চাইডে টাৰ্চেল থাকিব। ইয়েৰিংটো এনেকৈ হেংগিঙত পাব, খুবেই ধুনীয়া হয়। ইয়াৰ প্ৰাইচ থাকিব 1650 টকা। ইয়াৰ কালাৰ অপশ্যন আছে, মই দেখুৱাই দিছোঁ। প্ৰত্যেকটো কালাৰে কিন্তু ইয়েৰিং কেইযোৰ হেংগিঙেই পাব। এইটো হ'ল ৰেড আৰু ব্লেক কালাৰ কম্বিনেশ্যন। চিলনিখিনি এনেকৈয়ে থাকিব ৰেড এণ্ড ব্লেকত, খুবেই ধুনীয়া হয়। চ' ছেকেণ্ড কালাৰ আৰু এইটো থাৰ্ড কালাৰ কমপ্লিট হোৱাইটত পাই যাব, দেখিছেনে, খুব ধুনীয়া হয়। কমপ্লিট হোৱাইট, অকণ দূৰতকৈ দেখুৱাইছোঁ। ফিৰোজা কালাৰো আছে, কিন্তু ফিৰোজা কালাৰটো আপোনালোকে যিটো দেখিছে স্ক্ৰীণত, যিটো কালাৰ আহি আছে তাতকৈ অকণমান লাইট আহিব, কাৰণ কেমেৰাত কালাৰটো অকণমান ডাৰ্ক আহিছে। চ' এইটো অকণ লাইট হ'ব। প্ৰাইচ ছেইম থাকিব 1650 টকা। এইবাৰ দেখুৱাইছোঁ বৰ ধুনীয়া এটা ডুগডুগি, যিটো ডুগডুগিৰ মাজত হেণ্ডপটা এটা আছে, দেখিছেনে, হেণ্ড চৰাই এজনী আছে, খুব ধুনীয়া মাল্টি কালাৰ থাকিব। চিলনিখিনিও এনেকৈ চিলনি কৰা আছে, যথেষ্ট ধুনীয়া। বেক চাইডে টাৰ্চেলে থাকিব। ইয়েৰিংটোৰ আপোনালোকে এনেকৈ টপত পাব, খুব মৰম লগা হয়। ভাল লাগিলে স্ক্ৰীনশ্বটটো ৰাখিব। প্ৰাইচ থাকিব অনলি 1450 টকা। ছেকেণ্ড কালাৰটো ৰেড কালাৰ, খুব মৰম লগা এটা কালাৰ। আৰু এইবোৰ কপাৰত একদম ভাল কোৱালিটি দেই, ষ্টোন ৱৰ্ক কৰা হ'ব, ৰেড কালাৰ থাকিব। আৰু এটা কালাৰ আছে, সেইটোও মই দেখুৱাই দিছোঁ। এইটো থাকিব ফিৰোজা কালাৰ। আপোনালোকক জনাইছোঁ ফিৰোজা কালাৰটো কেমেৰাত অকণমান ডাৰ্ক আহে, কিন্তু একজেক্ট যিটো হয় অকণমান ইয়াতকৈ এক্সেছ লাইট আহিব। চ' এইটো হ'ব ফিৰোজা কালাৰ, বিৰাট ধুনীয়া হয়। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। প্ৰাইচ থাকিব অনলি 1450, 1450 টকা। আৰু এটা ডুগডুগি দেখুৱাইছোঁ, বিৰাট ধুনীয়া হয়। মিডিয়াম চাইজৰ থাকিব, যথেষ্ট ধুনীয়া। চিলনিখিনিও আপোনালোকে বহুত ভাল পাব। এনেকৈ ঘিচিমনি মাজে মাজে গল্ডেন মণি থাকিব, যথেষ্ট ধুনীয়া। ৰেড কালাৰত থাকিব। ইয়েৰিংটো এনেকৈ হেংগিঙত থাকিব, বিৰাট ধুনীয়া। প্ৰাইচ থাকিব অনলি 1450 টকা। এইটো মিডিয়াম চাইজ আহিব। ইয়াৰ কালাৰ অপশ্যন বহুতখিনি আছে, মই আপোনালোকক কালাৰ অপশ্যন দেখুৱাই দিছোঁ। ছেকেণ্ড কালাৰটো চাওক, পিংক আৰু লাইট পিংক এণ্ড ডাৰ্ক পিংক কালাৰ, ডুৱেল কালাৰ কম্বিনেশ্যন। আৰু এনেকৈয়ে চিলনি কৰা আছে, খুবেই ধুনীয়া হয়। যিটো ভাল লাগে স্ক্ৰীনশ্বটটো ৰাখি থ'ব। 3 নম্বৰ কালাৰটো চাওক, ব্লু কালাৰ, খুব ধুনীয়া এটা কালাৰ কম্বিনেশ্যন, ব্লু কালাৰ, খুব মৰম লগা হয়। ইয়াৰে কালাৰখিনি দেখুৱাই দিছোঁ, আৰু আছে। এইটো হ'ব গ্ৰীণ কালাৰ। চিলনিখিনি আপোনালোকে চাব, এইটো গ্ৰীণ কালাৰ, যথেষ্ট ধুনীয়া এটা কালাৰ, গ্ৰীণ। চ' তাৰ নেক্সট কালাৰটো হ'ব পিংক কালাৰ, ডাৰ্ক পিংক কালাৰ আহিব। এইটো যিটো স্ক্ৰীণত আহিছে একদম পাৰফেক্ট এইটোৱে কালাৰ আহিছে, কিন্তু অকল ফিৰোজা কালাৰটো আপোনালোকে অকণমান ডাৰ্ক পাব, কিন্তু ইয়াতকৈ এক্সেছ লাইট হ'ব খালি দেই। খুব ধুনীয়া হয় এইকেইটা কালাৰ, দেখিছেনে। চ' ব্লেক কালাৰো ইভেন পাই যাব, খুব ধুনীয়া। এইটো ব্লেক কালাৰ, বহুতকেইটা কালাৰ আছে। প্ৰাইচ থাকিব অনলি 1450 টকা। এইটো হ'ব ফিৰোজা আৰু হোৱাইট কালাৰ কম্বিনেশ্যন। চিলনিও তেনেকৈয়ে থাকিব, খুব ধুনীয়া। এইকেইটা কালাৰ অপশ্যন ভাল লাগিলে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। বাৰু অকণমান হেভি এটা হেণ্ডপটা ছেট দেখুৱাইছোঁ, খুব ধুনীয়া। এনেকৈ ৰেড কালাৰ ষ্টোন ৱৰ্কত থাকিব, খুব ধুনীয়া। দুখিলা পাত থাকিব ওপৰলৈ, ইয়েৰিংটো এনেকৈ টপত থাকিব, খুবেই ধুনীয়া। প্ৰাইচ থাকিব ইয়াৰ অনলি 1450 টকা। ইয়াৰ কালাৰ অপশ্যন মই দেখুৱাই দিছোঁ, খুব ধুনীয়া। মাত্ৰ 4টা কালাৰে আছে। চ' প্ৰথম কালাৰটো হ'ল গ্ৰীণ কালাৰ, খুব ধুনীয়া হয়। বেক চাইডে চেইন থাকিব,
থাৰ্ড কালাৰটো হ'ল ব্লু কালাৰ দেখিছে খুব ধুনীয়া আৰু যিটো শেষৰ কালাৰ থাকিব সেইটো হ'ব কমপ্লিট হোৱাইটত এইটো হ'ব কমপ্লিট হোৱাইট সো যেটো আপোনালোকক ভাল লাগিব সেই অনুপাতে আপোনালোকে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিবলৈ নাপাহৰিব এবাৰ মই পিন্ধি আছো ধুনীয়া সেটটা দেখুৱাইছো খুব ধুনীয়া হ্যান্ড পটা উইথ পাইপ থাকিব ইয়াৰিংটো এনেকৈ টপত থাকিব বিৰাট ধুনীয়া প্ৰাইস থাকিব কেৱল 1500 টকা কালাৰ অপচন বহুত আছে দেখুৱাই দিছো চাওকচোন বিৰাট ধুনীয়া কালাৰ অপচনখিনি গহনাখিনি আপোনালোকক পিন্ধি নেদেখাও নৰ্মেলি আপোনালোকক দেখুৱাই দিছো এটো থাকিব কমপ্লিট হোৱাইটত বিৰাট ধুনীয়া প্ৰত্যেকৰ ইয়াৰিং কিন্তু টপতে থাকিব কালাৰ অপচন চুজ কৰি মোক খালি হোৱাটছআপ কৰিব লাগে 1500 টকাকে পৰিব নেক্সট কালাৰটো সব মাল্টি কালাৰ বিৰাট ধুনীয়া ৰঙা নীলা আৰু সেউজীয়া খুব ধুনীয়া এটা কালাৰ কম্বিনেশ্যন 4 নম্বৰ কালাৰটো ব্ল্যাক কালাৰ খুব ধুনীয়া এটা কালাৰ ব্ল্যাক বিৰাট ধুনীয়া কমেন্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু কেনেকুৱানো লাগিছে কালেকশ্যনখিনি নেক্সট কালাৰটো গ্ৰীন কালাৰ দেখিছেনে কিমান ধুনীয়া প্ৰত্যেকৰ ইয়াৰিং কিন্তু টপই থাকিব দেই বেক সাইডে টাৰ্সেল থাকিব এবাৰ দেখুৱাইছো ৰেড ব্ল্যাক কালাৰ খুব ধুনীয়া এটা ৰেড ব্ল্যাক এবাৰ কালাৰটো ধুনীয়া ব্লু কালাৰ একদম দেখিছে একদম ডাৰ্ক ব্লু কালাৰ খুব ধুনীয়া এবাৰ মোৰ ভাল লগা কালাৰটো পাৰ্পল কালাৰ কিমান ধুনীয়া লাগিছে বাৰু চাওকচোন পাৰ্পল কালাৰ আৰু হেখৰ আৰু এটা কালাৰ আছে সেইটো মই আপোনালোকক দেখুৱাই দিছো দামটো জনাইছো 1500 টকা হেখৰ কালাৰটো যে কিমান ধুনীয়া কালাৰ চাওকচোন পিংক কালাৰ থাকিব বিৰাট ধুনীয়া এটা পিংক কালাৰ ভাল যদি লাগে কিন্তু মোৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এবাৰ বিৰাট ধুনীয়া এটা ব্ৰাইডাল সেট দেখুৱাইছো খুব ধুনীয়া এনেকৈ পাৰ্লত থাকিব থুৰিয়া ফুল দেখিছেনে ডাবল লেয়াৰ থুৰিয়াত থাকিব বিৰাট ধুনীয়া বেক সাইডে টাৰ্সেল দিয়া আছে ইয়াৰিংটো থাকিব এনেকৈ বিৰাটেই ধুনীয়া প্ৰাইস থাকিব ইয়াৰ 2200 টকা ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব যথেষ্ট ধুনীয়া এটা আছে এবাৰ জাপি এটা দেখুৱাইছো একদম লাৰ্জ সাইজৰ জাপি থাকিব এটো দেখিছে বিৰাট ধুনীয়া ৰেড কালাৰ মিনা আৰু এনেকৈ গিছিমনি চিলনি থাকিব যথেষ্ট ধুনীয়া ইয়াৰিংটো এনেকৈ টপত থাকিব সাংঘাতিক ধুনীয়া ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব প্ৰাইস থাকিব ইয়াৰ 2000 টকা এবাৰো দেখুৱাম এটা থুৰিয়া সেট যেটো ডাবল লেয়াৰ থুৰিয়া থাকিব এনেকৈ থাকিব ডাবল লেয়াৰত খুব ধুনীয়া এটা থুৰিয়া ফুল থাকিব ইয়াৰিংটো এনেকৈ টপত থাকিব গ্লাছ বিটজি চিলনি থাকিব এনেকৈ টাৰ্সেলো থাকিব দীঘল ছুটি কৰিব পৰা ইয়াৰ প্ৰাইস আহিব 1650 টকা 1650 ইয়াৰ প্ৰাইস আহিব ইয়াৰে কালাৰ অপচন মই আপোনালোকক দেখুৱাই দিছো যথেষ্ট ধুনীয়া হয় সেকেন্ড কালাৰটো চাব পিংক আৰু হোৱাইটত থাকিব বিৰাট ধুনীয়া চিলনিখিনিও এনেকৈ পিংক এণ্ড হোৱাইট কৰা আছে দেখিছে খুব ধুনীয়া হয় সো আৰু কালাৰ আছে কমপ্লিট হোৱাইটটো পাই যাব এটো থাকিব কমপ্লিট হোৱাইট কালাৰ দেখিছানে দূৰৰ পৰাই দেখুৱাইছো হোৱাইটটো যেহেতু লাইটৰ পোহৰত অকমান জিলিকি যায় এটো বৰ ৰেড আৰু পিংক কালাৰ ৰেড এণ্ড পিংক কালাৰ খুব ধুনীয়া হয় ব্ল্যাকও পাই যাব সিঙ্গল ব্ল্যাক আৰু সিঙ্গল ব্লু কালাৰ এগিটা হ'ব ইয়াৰ কালাৰ অপচন সো বিৰাট ধুনীয়া হয় এগিটা কালাৰ এখিনি আছিল থুৰিয়া ফুলখিনি খুবেই ধুনীয়া হয় প্ৰত্যেকটো কালাৰে যথেষ্ট ধুনীয়া যেটো ভাল লাগে স্ক্ৰিনশ্বট ল'ব প্ৰত্যেকৰ ইয়াৰিং হ'ব টপতে সো প্ৰাইস থাকিব অনলি 1650 টকা এখিনি আছিল আজিৰ কালেকশ্যনখিনি কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ কালেকশ্যনখিনি ভাল লাগে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ